গাইজ মই কালি যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ সেই ভিডিঅ'টোৰ তলত উদয়ে কমেণ্ট কৰিছে, ভাই তই এইবাৰ শেষ, তোক এইবাৰ মই এৰি দিয়াত নাই, তোক এইবাৰ একেবাৰে মাৰিয়ে পেলাম। চা ভাই উদয়, তই মাথা মাৰি লাভ নাই। প্ৰথম 4 দিন যে তোক মই চৰি বুলি কৈছিলোঁ তাৰ মিন হ'ল এইটো যে তোক মই বহুত বেছি সন্মান কৰিছিলোঁ, তোক মই বহুত বেছি শ্ৰদ্ধা কৰিছিলোঁ। তোক ভয় কৰি কিনে তোক মই চৰি বুলি কোৱা নাছিলোঁ, কাৰণ মই বহুত সংস্কাৰী হয়, বহুত ভদ্ৰ ঘৰৰ সন্তান হয়, যাৰ কাৰণে তই ভুল কৰাৰ পিছতো, তই আমাৰ ঘৰ ভাঙি শেষ কৰাৰ পিছতো, তই মোক মাৰধৰ কৰাৰ পিছতো, তই মোৰ ফ্ৰেণ্ডক মাৰি মাথা ফলাৰ পিছতো তোক মই চৰি বুলি কৈছিলোঁ। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক বুলি কৈ আছিলোঁ। বাট তই সেইবিলাক বুজি নাপাই কিনে মোৰ লগত আকৌ ফেৰ মাৰিব ষ্টাৰ্ট কৰিছ। চা ভাই, মানুহে ভুল এবাৰে কৰে, নেক্সট টাইম তোক মই চৰি বুলি নকওঁ। যিমানেই সংস্কাৰী নহওঁ কিয় তোক মই চৰি বুলি নকওঁ, কাৰণ মানুহক দুবাৰ চান্স দিয়াটো ভুল। তোক মই চান্স নিদিওঁ আৰু নেক্সট টাইম যদি তই মোক ফোন কৰ ন ভাই, চৰি কোৱাৰ ঠাইত তোক মই মাৰিম বুলি ক'ম, মাৰিম বুলি। যি ভাব তোৰ কথা কেলা, তোক মই মাৰিম বুলিয়ে ক'ম ভাই। তই মোক কি কৰ, ঘৰৰ পৰা উঠাও, ঘৰ ভাঙি জ্বলাই দিয়। আহিছা ভাই, আহিছা এইবাৰ, তোক জ্বলিছা ভাই, নহ'লে তই মোক ফোন কৰি মাত, মই যাম তোক লাংটা কৰি তোৰ কলা টপিনা উলিয়াই গোটেই গলিয়ে গলিয়ে অলিয়ে গলিয়ে তোক ঘূৰাই ঘূৰাই ভাইৰেল কৰি দিম ভাই, ভাইৰেল কৰি দিম। চিধা চিধি কথা কৈ আছোঁ, অনলাইনত কৈ আছোঁ, যি ভাব তোৰ কথা। তই মোৰ ওপৰত পুলিচ কেছ দিয়, আল দিয়, বাল দিয়, দি থাক, তাত মোৰ কোনো প্ৰব্লেম নাই। খালি তোক মই মাৰিম, তোক মই মাৰিমেই, মানে পাহৰিব নোৱাৰোঁ, তোক মই মাৰিমেই। ভিউৱাৰ্ছবোৰে মোক কমেণ্ট কৰি আছে, ভাই তুমি তাক কিয় চৰি বুলি কৈ আছা, তাক মাৰা। ভিউৱাৰ্ছৰ কথা মতে তোক মই মাৰিম এইবাৰ, চিধা কথা ভাই। যি ভাব তোৰ কথা, বহুত সহ্য কৰিলোঁ ভাই, আৰু সহ্য কৰিব নোৱাৰোঁ। যি ভাব কেলা তোৰ কথা ভাই, তোক মই মাৰিম মানে এইবাৰ দেই। গুণ্ডা ওলাইছ, অনলাইনত গুণ্ডা ওলাইছ ভাই। তই যে মতা নহয় ভাই, মাইকী হয়, কাৰণ মাইকীবোৰেহে ইমান চিঞৰে। ভিডিঅ' পষ্ট কৰোঁতে, ভিডিঅ'টো ক্ৰিয়েট কৰোঁতে যিটো ৰকমত হাল্লা কৰ ন ভাই, গলাটো ফুলি যায় তোৰ। চাবি আকৌ গলাৰ ফাটি কিনে গলখন বাহিৰ হৈ যাব। গাইজ 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 মই সেই ডিব্ৰুগড়ৰ চাপ্ৰিটোৰ ওপৰত কিবা এটা ক'বলৈ গৈ আছোঁ। যিটো টাইপত চিঞৰি চিঞৰি ভিডিঅ' বনাই, যিটো টাইপত চিঞৰণ তই ভাই, তোৰ যে কেতিয়াবা ডিঙিৰ পৰা এই গলাটো যে ওলাই পৰি যাব, 100% চিয়'ৰ, 100% পাক্কা ওলাই পৰিবই। কেলা ইমান নিচিঞৰে নহয় ভাই মানুহে। তই মাইকী হৈ চিঞৰিবিয়ে, কাৰণ পাতি হাঁহে পেক 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 কৰি থাকে, মতা হাঁহে ইমান নিচিঞৰে নহয়। তইতো মাইকী হৈ চিঞৰিবিয়ে, 100% চিঞৰিবিয়ে, চিধা কথা এইটো, হয় নাই? ওলাব আহিছ গুণ্ডা, মোকো দম দিছিলি বাৰু, মই মানি লৈছোঁ। যাক তাক দম দি আছ, চাবি ভাই কেতিয়াবা যে ক'ৰবাত কাৰোবাৰ হাতত মাৰ খাই মৰিবি, 100% চিয়'ৰ। কাণৰ লতিত যিটো দিব ন ভাই, চুটি কাণ ন, লগে লগে চাফা হৈ যাব। আৰু তোৰ গলাৰটো কেলা ইমানটোহে, ইমান মোটা, দুখন হাতে ধৰিম কেলা, কেতিয়াবা খামুচি দিম, বেলুন ফুটাৰ আগতে ফাটাৰকৈ ফুটি যাব। ইমানটো গলা লৈ কেনে কেলা ইমান ডাঙৰ চিঞৰ, ব্লাছ হৈ মৰিব ভাই কেতিয়াবা ই কেলা উদয় নেকি এইটো বালটো, অনলাইন গুণ্ডা সি। মই 4-5 দিন চৰি বুলি কোৱাৰ কাৰণে তই ফুলি গলি, নিজকে গুণ্ডা বুলি ভাবি ললি, তই মোক আকৌ দম দিয়া ষ্টাৰ্ট কৰিছ। টেঙা আম যে এবাৰে বিক্ৰী হয়, নেক্সট টাইম কোনেও নাখায়। তো ছেম প্ৰশ্ন তোলৈও, ছেম এনচাৰ তোলৈও। এবাৰহে দম খাইছোঁ, এবাৰহে তোক চৰি বুলি কৈছোঁ, নেক্সট টাইম ভাই চৰি বুলি নকওঁ। চৰিৰ ঠাইত যে মাৰিম বুলি ক'ম, মাৰিম বুলি। আৰু তোকতো মই মাৰিমেই, 100% মাৰিম, কেতিয়াও পাহৰিব নোৱাৰোঁ। চব ভিউৱাৰ্ছে কৈ আছে কমেণ্টত, মেছেজত, ফোনত, যে ভাই তাক মাৰা, কি চাই আছা, তাক চৰি বুলি কিয় ক'বা, কোন হয় বে সি, কোন হয়? ভিউৱাৰ্ছৰ কথা মতে তোক মই মাৰিমেই, 100% মাৰিম ভাই, মাৰিমেই তোক, মাৰিম ভাই। ফাৰ্ষ্ট টাইম তোৰ হাইটটো চাই ল, 1.5-2 ফুটীয়া চাইজ লৈ তই মোৰ লগত জেং কৰিব আহিছ, 6 ফুটীয়া ল'ৰাটোৰ লগত জেং কৰিব আহিছ। কেলা বুকুত নপৰিবি তই ভাই মোৰ, তই মোৰ লগত জেং কৰ আকৌ। তোক কেলা ঘোচা কি বুলি মাৰিম, থাপৰ মাৰিলেই তই মৰি যাবি চাগে। যিপাত হাত এইপাত, যিপাত হাত ভাই, থাপৰ মাৰিলেই তই মৰি যাবি, গোটেই গালখন খাই পৰিব এনেকে, গম পালি ন? তই মোৰ লগত জেং কৰ, খেলা কি মাৰিবি ইয়াক মই। ভাই ভাই, ঘৰত 20-25 দিন ভালকৈ সোমাই থাকিবি দেই, নহ'লে তোক কোনোবাই ভাই মাৰিব ৰাস্তাত, তেতিয়া বহুত দুখ লাগিব। কাৰণ তোক মই ফাৰ্ষ্ট মাৰিম ভাই, মই মৰাৰ আগতে কোনোবাই বেলেগে মাৰি দিলে যে বহুত বেছি দুখ পাম। কাৰণ তই মোৰ সৈতে যিবিলাক ভাই অন্যায় কৰিলি ন, তো সেইবিলাক এতিয়া পাহৰিব নোৱাৰোঁ। ভিউৱাৰ্ছে পূৰা ডিমাণ্ড কৰি আছে, ভাই তুমি তাক মাৰা, নহ'লে আমি শান্তি নাপাম। ভিউৱাৰ্ছৰ কথাটো মই মানিবই লাগিব ন ভাই, তোক মাৰিম মই সেইটো কাৰণে। 20-25 দিন তই ভাই জাষ্ট ঘৰত সোমাই থাক, তাৰপিছত তই য'ত ফুৰ ফুৰি থাকিবি। ফাৰ্ষ্ট টাইম তোক মই মাৰি লওঁ, তোক মই ফাৰ্ষ্ট টাইম পেন খুলি কলা টপিনা উলিয়াই কেনে চবফালে ঘূৰাই লওঁ, তাৰপিছত তই যাৰ হাতেৰে মাৰ খাই থাকিবি, তাত কেছ নাই, তাত প্ৰব্লেম নাই। খালি ফাৰ্ষ্ট টাইম ভাই তোক মই মাৰি লওঁ দেই,
মই মাৰি লওঁ। মাৰিম মানে কি ভাই, তোক ঘূৰা মাৰোঁ, তোকনো কি মাৰিম আৰু, যিটোহে চাইজ তোৰ খেলা।